বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DS ইনফৰমেশ্যনলৈ। আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন। আমেৰিকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল? আমেৰিকাই স্বাধীনতা লাভ কৰিছিল 4 জুলাই 1774 চনত। আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। বৰ্তমান আমেৰিকাৰ উপৰাষ্ট্ৰপতি কোন? বৰ্তমান আমেৰিকাৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে মাইক পেঞ্চ। এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। বৰ্তমান অসমৰ কোনখন জিলাৰ পুৰণি নাম খাগৰিজান? নগাঁও জিলাৰ পুৰণি নাম খাগৰিজান হয়। এতিয়া আহিছোঁ শেষলৈ। গংগা নদী কোনটো হ্ৰদৰ পৰা বৈ আহিছে? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰ। আৰু যদি কোনোবা নতুন ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইবাবে, কাৰণ এই ধৰণৰ ভিডিঅ' মই সদায় আগবঢ়াওঁ। আৰু আজিলৈ ধন্যবাদ।